আজি আমাৰ কুকুৰা ডিষ্ট্ৰিক্ট আহি কেনেকুৱা লাগিছে বহুত বেছি ভাল লাগিছে ইমানবিলাক মানুহ অডিয়েন্স একদম বহুত ভাল লাগিছে ইমানখিনি মৰম দিছে চ' থেংক ইউ ছ' মাছ আৰু সকলোকে নতুন শুভেচ্ছা জনাইছোঁ নতুন বছৰটো যাতে ভালে ভালে যায় তাৰে কামনা কৰিছোঁ আৰু অতি সোনকালে মোৰ নতুন গীত আহি আছে কোচ ৰাজবংশী গীত যিহেতু এতিয়ালৈকে কৰা নাছিলোঁ চ' অতি সোনকালে শুনিবলৈ পাব ষ্টে টিউন আজি কি হ'ব শিক্ষা শিক্ষা হ'ব নহয় তো হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল মোৰ চেনেল আপোনাৰ পুনৰবাৰ স্বাগতম তো আজি মোৰ লগত আছে আমাৰ পিকে দাদি তো আজি আমি দুজনে যাই আছো মইনাতল বাখৰা কামাতাপুৰ মিউজিক ফেষ্টিভেল হ'ব যায় আছে না তো দাদিৰ সং আছে তো নতুন সংটা কৈ দে নমস্কাৰ মই প্ৰণৱ কুমাৰ ৰায় মোৰ এই হ'ল 31 ডিচেম্বৰত একটা কোচ ৰাজবংশী সং আহিছে কুণ্ঠা চেঙেৰী ৰিটাৰ্ণ তো কাই কাই শুনা নাই কথাখানে শুনিবি শুনিবি মই লিংগ দি দিম মানে এডভান্স হেপী নিউ ইয়াৰ এডভান্স হৈ গ'ল হেপী নিউ ইয়াৰ তো আমি যাই আছো সব ব্লগ আমাৰ মইনাতল আজি মোৰ মন পাগল ৰে তোৰ মিঠা মিঠা হাসি দেখি ঘুমে নধৰে মোৰ মন পাগল ৰে তোক দেখিয়া ৰে তোৰ মিঠা মিঠা কথা শুনি ঘুমে আৰু আমি আহি পালো কামাতা মিউজিক ফেষ্টিভেল ওয়েলকাম টু কামাতা মিউজিক ফেষ্টিভেল ধৰে তোক কইলুম যেনেবা ভালে পাহাঙ্গুলিয়া একদম মজা স্পেচিয়েল একদম কি চাওক তিল দি গাহৰি মাংস আৰু লাই শাক পুৰা গাহৰি পুৰা মুৰ্গী পুৰা মাছ ফালে পুৰা ৰাজবংশী কালচাৰ তো ৰাজবংশীৰ কালচাৰেল একদম ড্ৰেছ সাথে সাথে নতুন প্রজন্ম যেন আগে আসে নতুন প্রজন্মের গার্জিয়ান বলে যেন তোমার আমার সাহায্য আৰু এইফালে মই ফাইনালি আহি পাই কিনে মই মানে কিতাপ আছে কিতাপেৰ ওচৰত মই পুৰা ফাইনালি যাম পুৰা দেখাই আছো ফাইনালি কিতাপ কি কিতাপ আছে ৰাজবংশী কালচাৰেল তো অলৰেডি চব কিতাপ আপোনালোকক দেখাম কি লবাইছো দে হেপী বাৰ্থডে কালি বাইদেউৰ হেপী বাৰ্থডে আছিল তো হেপী বাৰ্থডে আহিব নোৱাৰিব হা বাৰ্থডে চব জুট যিমান কৈছে চব জুট কৈছে তো খানা খোৱা নাই এতিয়াহে আহিছে তো খাম অলপ পিছত তাত আৰু বোলে কিবা শুনা পাইছো দোকান দিছা নেকি তো নতুন বছৰৰ শুভেচ্ছা থাকিল আৰু চেম টু ইউ অ'কে আৰু যিমান কালচাৰেল ছ'চাইটি যিমান মানে ট্ৰেডিশ্যনেল আছে চব ট্ৰেডিশ্যনেল চব বস্তু আছে এইফালে ট্ৰেডিশ্যনেল যিমান বস্তু মানে খাৱাৰ পৰা যিমান বিভিন্ন ধৰণৰ বস্তু আছে চব ইয়াতে চব দেখাই আছোঁ তো ফটো মেইন মানে ইমান কাৰণে ফটো মেইন পুৰা একদম ফটোত ব্যস্ত তো লাল কাপোৰৰ পাতানি পিন্ধা তো চিঙেৰি কা ৰে তো ইয়াত এটা মোৰ ফ্ৰেণ্ড লগ পাইছোঁ ইয়াতে ডেন্স কৰিব আহিছে তো ডেন্স কৰিলি কেনেকা লাগি আছে ইয়াত আহি বহুত ভাল চাহ না কিমান ড্ৰেছ লগাইছে চাহ নাচনী হা হা হা
ভিউজ বাঢ়ি যাব আচ্ছা দে ঠিক আছে ভিউজ বাঢ়ি যাব তো অলপ পিছত আমাৰ দাদী গীত পৰিৱেশন কৰিব মিউজিক ফেষ্টিভেলত কেনেকুৱা লাগি আছে আমাৰে ক'ব লাগিলে বেছি ভাল লাগি আছে নিজের গান সবে বহুত সিঙ্গার আছে রাজবংশী সবে একটা গাও আর দাদি আমি নতুন গীত গোটাখানে ধামাকা আর খালি আছে পুরা ধামাকা হব চাই এহাল দিয়া পাতানি তো দিয়া ঘুরতে যাইস কোমর ধুলিয়া তব দেখিয়া রে মোর মন পাগল রে তোর মিঠা মিঠা হাসি দেখি ঘুমে ধরে ওরা না এসে করবে পাই যাবি আর দাদি মানে খালি দিছে কিন্তু একদম মানে আজি কমতাপুৰ মিউজিক ফেষ্টিভেলত আছে আমাৰ জয়মতী বাইদেউ তো জয়মতী বাইদেউ আপোনাৰ লগত খাই আছো তো বাইদেউ আজি কমতাপুৰ মিউজিক ফেষ্টিভেলত আহি কেনেকুৱা লাগে বহুত ভাল লাগিছে আজি চলি আছে
আছে আমাৰ লগত কোচ ৰাজবংশীৰ মানে এক্টৰ তো নামটো কি আছে ধন্যবাদ সবাইকে মোর নাম প্রদীপ তো আমার বাড়ি হলে কলগঞ্জ তো তোমার কোথায় যাচ্ছেন টিটাগুড়ি আচ্ছা কি ব্লগটার নাম কি প্রহ্লাদ ব্লগ তো প্রহ্লাদ ব্লগক বহুত বহুত ধন্যবাদ মোর সাথে আসার জন্য আর প্রহ্লাদ ব্লগকে সবাই সাবস্ক্রাইব করবেন আর সাথে মুখও সাবস্ক্রাইব করবেন আজি আসিয়া কেমন লাগে দুইটা গো আজি এটাই যেহেতু আমার কামতা মিউজিক ফেস্টিভ্যাল হবার হলে আর কি আজি আছে কালিও আছে তো এটা আগতো আসছং কিন্তু আগাবার চেয়ে এইবার বহুত ধুমধামাকা করে পাচ্ছে তো আসি খুব ভালো লাগিল আর আশা করুন কালকে খুব আরও বেশি ভালো হবে সবাই আসবেন আহিব লগা মানে আপনার কিবাটো আহিবলগীয়া তো আছে কেইটামান তো কালি এটা নতুনকৈ শ্বুট আছে আহি থাকিব আৰু পিয়াৰ মিউজিক তাৰপৰত এডি ৰাজবংশী চিনেমা জয়জিৎ ডেন্স এইবিলাকত আহি থাকে মোৰ গান চাই ল'ব আচ্ছা ঠিক আছে নতুন বছৰৰ শুভেচ্ছা থাকিল আৰু আপোনাৰ চববিলাক ভিউৱাৰ্ছক আচ্ছা থেংক ইউ আৰু আমি ছেকেণ্ড দিনা আহি কুমাৰ বৰুৱা আহি পাইছে তো কুহুৰী ডেন্স চলি আছে তো মই প্ৰথম আহি পালোঁ তো যাম কুমাৰ বৰুৱাৰ গীত শুনিম ভালকৈ শুনাম তো ব্লগ শুনিব মোৰ লগতে ওরে সিঙ্গেরি তো ফাইনালি ওর সিঙ্গেরি বৰ্তমান মানসী চহৰীয়া আপোনাৰ লগত দেখাই আছোঁ আৰু ফাইনালি বাইদেউ নতুন বছৰ আপোনাৰ অফিচাৰ জ্ঞাপন কৰিলোঁ আজি আমাৰ আহি কেনেকুৱা লাগছে বহুত বেছি ভাল লাগিছে ইমানবিলাক মানুহ অডিয়েঞ্চ একদম বহুত বেছি ভাল লাগিছে ইমানখিনি মৰম দিছে চ' থেংক ইউ ছ' মাছ আৰু সকলোকে নতুন বছৰ শুভেচ্ছা জনাইছোঁ আৰু নতুন বছৰটো যাতে ভালে ভালে যায় তাৰে কামনা কৰিছোঁ আৰু অতি সোনকালে মোৰ নতুন গীত আহি আছে কোচ ৰাজবংশী গীত যিহেতু এতিয়ালৈকে কৰা নাছিলোঁ চ' অতি সোনকালে শুনিবলৈ পাব গীতৰ টাইটেল এতিয়ালৈকে ভবা নাই কিন্তু আমাৰ ৰাজবংশী চং হয়
ফাইনালি পুৰা মন্দিৰটো আহি পাইছে অলপ পিছতে আমাৰ ইয়াত তো আমাৰ মন্ডু শইকীয়া আহি পাইছে অলৰেডি অলপ পিছতে আমাৰ ষ্টেজত গীত পৰিৱেশন কৰিব তো ফাইনালি মন্ডুটা আহি পাইছে আমাৰ মঞ্চত তো অলপ পিছতে আপোনালোকে গীত পৰিৱেশন মোৰ লগত অকণমান গাব লাগিব তাৰপিছত মই লিখিব নাযাওঁ হ'বনে ready
যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰক শ্বেয়াৰ কৰক লগতে ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিয়ক নতুন নতুন ভিডিঅ' পাবৰ কাৰণে তো এইখিনিতে বাই বাই জয় আই অসম